Hello guys, welcome back to my channel Priyar Nimedhi. আজি আছে মোৰ সংগীত বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান তাৰলৈ এতিয়া যাম আৰু আপোনালোকক এই ভিডিঅ'টোত সকলোবোৰ দৃশ্য দেখুৱাই থাকিম সাংস্কৃতিক অনুষ্ঠানৰ ভাল লাগিলে লাইক সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব এণ্ড এতিয়া ভিডিঅ'টো চাওক বলক সো এয়া ৰেডি হৈ গ'লো ৰেড ব্লাউজ আৰু ৰেড পাৰি চাদৰ আৰু মুগাৰ মেখেলা আছিলে ড্ৰেছ কোড আজি মোৰ সংগীত বিদ্যালয়খনৰ নাম আৰাধনা সংগীত বিদ্যালয় বন্তি প্ৰজ্বলন সকলোৱে কৰিছে যি কাৰুণ্যৰ ভাৱ তেখেতৰ মনত উদয় হৈছিলে সেই কাৰুণ্যৰ ভাৱটোৰ শব্দৰ মাজেৰে প্ৰচাৰ কৰিছিলে তেতিয়ালৈকে কোনো শব্দৰ উৎপন্নই হোৱা নাছিলে তেখেতে নিজেই ভাবিব পৰা নাছিলে যে মুখৰ পৰা কি ওলাই গ'ল তেখেতে কৈছিল ঈশ্বৰৰ ইচ্ছা
নির্লজ্জ অলখ ভাবি
Gunahor punan bakar, gunahor punadam, gunahor dami soy gunahor gunahor gunahor. Bisa kalian ngerti? তো আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু আশা কৰিলোঁ আপোনালোকে যেন ভিডিঅ'টো চাই ভাল পালে আৰু ভাল পালে প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটাও কৰি জনাব যে আপোনালোকে ভিডিঅ'টোনো কেনেকুৱা পালে। এয়ে আছিল আজিৰ কাৰণে ভিডিঅ'টো।